হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম পুলিচ ABUB কনষ্টেবলৰ বিষয়ে। যেহেতু আপোনালোকে ইতিমধ্যে গম পায়ে গৈছে যে যোৱা 12 মাৰ্চ তাৰিখে অসম পুলিচৰ যি অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কিন্তু তেওঁলোকে কাট অফ লিষ্টটো মুকলি কৰিছে আৰু ৰিজাল্টটো মুকলি কৰি দিছে ফিজিকেল টেষ্টৰ কাৰণে। ফিজিকেল টেষ্ট যিমানসকল আমাৰ অসমীয়া যুৱক যুৱতীসকলে দিছিল বা অৱতীৰ্ণ হৈছিল তেওঁলোকৰ সিলেকশ্যন প্ৰচেছৰ যিটো নেক্সট ষ্টেপ আছে ৰিটেন টেষ্ট, এই ৰিটেন টেষ্টৰ কাৰণে কিন্তু এই ৰিজাল্টটো মুকলি কৰিছে বা কাট অফ লিষ্টটো মুকলি কৰিছে। এই কাট অফ লিষ্টটো মুকলি কৰাৰ লগে লগে আমাৰ অসমীয়া কিছু সংখ্যক যুৱক যুৱতীৰ মুখত হাঁহি বিৰিঙাইছে, কিন্তু 95ৰ পৰা 97% অসমীয়া যুৱক যুৱতীসকল, স্পেচিয়েলি সেইসকল যুৱক যুৱতীসকল যিসকলে অসম পুলিচ ABUBৰ ফিজিকেল টেষ্টত অৱতীৰ্ণ হৈছিল, তাৰে ভিতৰত 95ৰ পৰা 97% যুৱক যুৱতীসকলৰ মুখত কিন্তু চেঁচা পানী ঢালি দিছে। ইয়াৰ কাৰণটো হ'ল কি যে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা যদি আপোনালোকে ফিজিকেল টেষ্টত অৱতীৰ্ণ হৈছিল, সেয়া আপোনালোকে জেনেৰেল কেটেগৰী হওক, OBC কেটেগৰী হওক, SC হওক, ST হওক, STP হওক, T ট্ৰাইব হওক, প্ৰত্যেকটো কেটেগৰীত আপোনালোকৰ কাট অফ অলপ নহয় বহুত বেছি গৈছে। আৰু যাৰ কাৰণে কিন্তু সেই দিনাৰ পৰা অসমীয়া যুৱক যুৱতীসকল, স্পেচিয়েলি যিসকলে কোৱালিফাই কৰিব পৰা নাই, অলপৰ কাৰণে ৰৈ গৈছে, পইণ্টৰ কাৰণে ৰৈ থাকিব লগা হৈছে, 1 মাৰ্কৰ কাৰণে ফেইল কৰিছে, তেওঁলোকে কিন্তু লাগাতাৰ কমেণ্ট কৰি আছে, ডিজিটেল প্লেটফৰ্মত কিন্তু আন্দোলন কৰি আছে যে আমাৰ ছেকেণ্ড লিষ্ট লাগে, ছেকেণ্ড লিষ্ট লাগে। যিহেতু অসম পুলিচৰ যিটো ভেকেঞ্চি বা এডভাৰটাইজমেণ্ট যেতিয়া মুকলি কৰিছে, সেই তেতিয়া কিন্তু তেওঁলোকে গাইডলাইনত স্পষ্টভাৱে উল্লেখ কৰিছিল যে এই যিটো অসম পুলিচত যিমান সংখ্যক যুৱক যুৱতীসকলে ABUB কনষ্টেবলৰ ফিজিকেল টেষ্টত অৱতীৰ্ণ হ'ব, তেওঁলোকক যেতিয়া ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই কৰা হ'ব, সেই তেতিয়া 1:5 অৰ্থাৎ কি এটা পোষ্টৰ কাৰণে 5জন যুৱক যুৱতীসকলক ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই কৰা হ'ব। কিন্তু যিহে কাট অফ গৈছে, এইটো 1:5 হিচাপত কেতিয়াও লোৱা হোৱা নাই। অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা অসমীয়া হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীসকলৰ কাৰণে স্পষ্টীকৰণ দিব লাগে। আমাৰ অসমত ইয়াৰ আগত যিমান কেইটা ভেকেঞ্চিৰ কাৰণে সিলেকশ্যন প্ৰচেছ কমপ্লিট হৈছে, সেইসমূহ সিলেকশ্যন প্ৰচেছত কিন্তু দেখা গৈছে যে জেনেৰেল কেটেগৰীত আপোনালোকৰ আটাইতকৈ বেছি কাট অফ যায়, OBC কেটেগৰীত আপোনালোকৰ তাতকৈ কম যায়, SCত আপোনালোকৰ কম যায়, ST হিলছ যিটো আছে বা প্লেন আছে, T ট্ৰাইব আছে, এইসমূহ কেটেগৰীত কিন্তু বহুত বেছি কাট অফ কম যোৱা দেখা যায়। কিন্তু এইবাৰে এইটো প্ৰথম ঘটনা হৈছে, যিটো ঘটনা মানে আপোনালোকৰ যিটো ৰিজাল্ট দিলে, ইয়াতে আপোনালোকৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো কেটেগৰী, সেয়া আপোনালোকৰ ST হিলছ হওক, ST প্লেন হওক, T ট্ৰাইব হওক, OBC হওক, প্ৰত্যেকটো কেটেগৰীত আপোনালোকৰ বহুত বেছি হাই লেভেল কাট অফ গৈছে। তো যাৰ কাৰণে অসমীয়া যুৱক যুৱতীসকলে কিন্তু এটা বস্তু বাৰে বাৰে প্ৰশ্ন কৰি আছে যে আমাক কেৱল মাত্ৰ ছেকেণ্ড লিষ্ট লাগে। যদি আপোনালোকে ছেকেণ্ড লিষ্ট নিদিয়ে, তেতিয়াহ'লে আমি যিটো ডিষ্ট্ৰিক্টৰ পৰা ফিজিকেল টেষ্টত অৱতীৰ্ণ হৈছিলোঁ বা আমাৰ যিটো UB কনষ্টেবলত টোটেল 16টা ভেকেঞ্চি আছে বুলি আপোনালোকে এডভাৰটাইজমেণ্টত স্পষ্টভাৱে উল্লেখ কৰিছে, আৰু AB যিটো কনষ্টেবল আছে, এই AB কনষ্টেবলত 2300 ভেকেঞ্চি আছে। এইখিনি পৰ্যন্ত আমি জানো, কিন্তু আমাৰ এইটো বস্তু জানিব লাগে যে আমাৰ ধৰক বজালী ডিষ্ট্ৰিক্টত জেনেৰেল কেটেগৰীত কিমান ভেকেঞ্চি মুকলি হৈছিল, OBC কেটেগৰীত কিমান ভেকেঞ্চি মুকলি হৈছিল, SC কেটেগৰীত কিমান ভেকেঞ্চি মুকলি হৈছিল, অল লিষ্ট আমাৰ চাব লাগিব। যিহেতু মই যিটো ডিষ্ট্ৰিক্টৰ পৰা ফিজিকেল টেষ্টত অৱতীৰ্ণ হ'লোঁ, সেইটো ডিষ্ট্ৰিক্টত টোটেল কিমানটা ভেকেঞ্চি আছে, জেনেৰেল কেটেগৰীত কিমান ভেকেঞ্চি আছে, মই যিটো কেটেগৰীৰ পৰা ফিজিকেল টেষ্টত অৱতীৰ্ণ হ'লোঁ, এইটো কেটেগৰীত টোটেল ভেকেঞ্চি কিমান আছে, আমি একো এই পৰ্যন্ত গম নাপালোঁ। ইয়াৰ কাৰণ যে ইয়াৰ আগত যিমানবাৰ অসম পুলিচ ABUB কনষ্টেবলত ভেকেঞ্চি আহিছে, তেওঁলোকে কিন্তু প্ৰত্যেকটো ডিষ্ট্ৰিক্টত কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছে অল ডিটেইলছ হিচাপত কিন্তু মুকলি কৰি দিছিল। আৰু এটা কথা হ'ল কি যে গাইডলাইনত যদি 1:5 ৰেচিঅ' হিচাপত ল'ৰা ছোৱালীক ফিজিকেল টেষ্টত কোৱালিফাই কৰি দিয়া হ'ব, তেতিয়াহ'লে যদি আপোনালোকে সঁচাকৈয়ে 1:5 হিচাপত ল'ৰা ছোৱালীক ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই কৰিছে, তেতিয়াহ'লে আপোনালোকৰ UBত আপোনালোকৰ 16টা ভেকেঞ্চি আছে। 1600 ইনটু যদি আপোনালোকে 5 কৰে, তেতিয়াহ'লে কিমান হ'ব, 5000 আৰু 5×30 অৰ্থাৎ কি 8000 যুৱক যুৱতীসকলক অসম পুলিচ UB কনষ্টেবলৰ কাৰণে কিন্তু ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই কৰিব লাগিব। এই 8000 ল'ৰা ছোৱালী কোন কেইজন হয়, এইটো আমাৰ লিষ্ট হিচাপত অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত মুকলি কৰি দিব লাগে, আমি চাম।
যদি সঁচাকৈয়ে 1:5 হিচাপত ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই কৰিছে তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই। ঠিক একেদৰে যিটো এবি কনষ্টেবল আছে, এই এবি কনষ্টেবলত 2300 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যদি 1:5 হিচাপত লৈছে তেতিয়াহ'লে আপোনালোকৰ 2000 × 5 আপোনালোকৰ টোটেল 11,500 জন অসমীয়া যুৱক যুৱতীসকলক ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই কৰি দিব লাগিব। যদি সঁচাকৈয়ে দিছে তেতিয়াহ'লে ইয়াৰ কাৰণে আমাৰ এটা লিষ্ট লাগে। যদি নিদিয়ে তেতিয়াহ'লে আমি হাইকোৰ্ট কৰিম বুলি বহুত এনেকুৱা যুৱক যুৱতীসকলে কিন্তু লাগাতাৰ তেওঁলোকে ডিজিটেল প্লেটফৰ্মত আন্দোলন কৰি আছে। ইয়াৰ মাজতে আজিৰ পৰা প্ৰায় এটা সপ্তাহ আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক লাইভত আহি ঘোষণা কৰিছে যে অসম পুলিচ যিটো ABUB কনষ্টেবল আছে ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ ছেকেণ্ড লিষ্ট মুকলি নহয়। ছাৰে কৈছে যে 1:3 হিচাপত ফিজিকেল টেষ্টত কোৱালিফাই কৰি দিয়া হৈছে আগন্তুক হ'বলগীয়া ৰিটেন টেষ্টৰ কাৰণে। আৰু এই কথাটো শুনাৰ লগে লগে আমাৰ অসমীয়া বহুত এনেকুৱা যুৱক যুৱতীসকলে কিন্তু লাগাতাৰ কমেণ্ট কৰি আছে যে 1:3 হিচাপত যদি ল'ৰা ছোৱালীক কোৱালিফাই কৰি দিয়া হৈছে তেতিয়াহ'লে 1:5 কিয় আপোনালোকে গাইডলাইনত দিছিল? আপোনালোকে 1:3 হিচাপত লৈছে, সেইটো লৈ আমাৰ ক'ব লগা নাই। বাকী যে 1:2 এটা বাকী ৰৈ গৈছে, সেই 1:2 হিচাপত আপোনালোকে ছেকেণ্ড লিষ্ট এটা মুকলি কৰি দিয়ক। ইয়াৰ কাৰণটো কি যে এই যিটো অসম পুলিচ ABUB কনষ্টেবল আছে ইয়াৰ কাৰণে ভেকেঞ্চিটো আপোনালোকৰ মুকলি হৈছিল 2023 বৰ্ষত আৰু তাৰ কাৰণে 2024 বৰ্ষত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈছিল আৰু আগন্তুক হ'বলগীয়া ৰিটেন টেষ্ট আপোনালোকৰ হ'ব 2025 বৰ্ষত। তো যদিও আপোনালোকে 2025 বৰ্ষৰ শেষৰ ফালে আকৌ অসম পুলিচৰ ABUB কনষ্টেবলৰ ভেকেঞ্চি লৈ আহিব, তো আমাৰ কোনো উপায় নাই। ইয়াৰ কাৰণটো কি যে 2023 বৰ্ষত যিহেতু আমি এপ্লাই কৰিছিলোঁ সেই তেতিয়াই আমাৰ বয়স 22 বছৰ, 23 বছৰ আৰু 24 বছৰ হৈ আছিল। 2025 বৰ্ষত যদিও আপুনি আৰু নতুন ভেকেঞ্চি লৈ আহে আমিতো তাতে চান্স নাপাম। যাৰ কাৰণে আপোনালোকে 1:3 হিচাপত যদিও ল'ৰা ছোৱালীক কোৱালিফাই কৰিছে, বাকী আপোনালোকে আৰু দুজনকৈ লৈ ছেকেণ্ড লিষ্ট এটা মুকলি কৰক। ছেকেণ্ড লিষ্ট মুকলি কৰিলে হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীসকলে দিনী ৰাতি ৰ'দ বৰষুণ নেমানাকৈ কষ্ট কৰিছে, তেওঁলোকৰ কাৰণে কমচে কম ছেকেণ্ড লিষ্টটো মুকলি কৰিব লাগে বুলি অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে লাগাতাৰ কিন্তু তেওঁলোকে ডিজিটেল প্লেটফৰ্মত আন্দোলন কৰি আছে।